Welcome to my YouTube channel Kolpoজ্যোতিষ ব্লগ। এয়া চাব পাৰিছে আমাৰ সুইটি বাই হাই বুলি আছে আৰু আমাৰ জ্যোতি মেডাম তো আৰু ইয়াৰ পৰা আপোনালোকে চাব পাৰিছে আমাৰ কালভাটত আমাৰ গাঁৱৰ তিৰতা মানুহবিলাকে আৰু গাঁৱৰ কিছুমান ছোৱালী মানুহবিলাকে এনেকুৱা থিয় হৈ আমাৰ দুৰ্গা মাক লৈ যোৱা ৰাস্তাৰে লৈ যোৱা চাই আছে সবাই মিলি আৰু ইয়া কিছুমান মানুহে গৈ আছে আগে মানে আমি এতিয়া ওলালো মানে কি যাবলৈ চাবি লগাই দিলে একেবাৰে হুলস্থুল ভিডিঅ' কেমেৰা ওলাই একেবাৰে ফটোৰ পোষ্ট দি আছো। এয়া চাব পাৰিছে এতিয়া আমাৰ দেৱী মাক মানে আসনৰ পৰা তলত নমাইছে মানে যিহেতু আজি দশমী বিজয়া দশমী তো লৈ যাব সেইকাৰণে বিসৰ্জনৰ কাৰণে। এতিয়া দুৰ্গা পূজাৰ মানে দশমীৰ দিনা মা দুৰ্গা দেৱীক বিসৰ্জন দিবৰ কাৰণে আমি আহিলোঁ ওলাই। গাঁৱৰ ল'ৰাবিলাকো আহিছে, ইয়াত চাব পাৰে গাঁৱৰ মানুহ বহুত ইয়াত গোট খাইছে। আৰু এতিয়া আমাৰ মা দুৰ্গাক গাড়ীত উঠাই ল'ল বা মা দুৰ্গাৰ ল'ৰা ছোৱালী হতকো গাড়ীত উঠাই ল'ল। এতিয়া যাবলৈ ৰেডি সবাই মিলি। মানুহবিলাক ৰাস্তাত ভিৰ কৰি নাচি আছে চাব পাৰিছে ইয়া আপোনালোকে। আৰু ইয়া আমাৰ ছাৰ আমাক উইচ কৰি আছে। আৰু এতিয়া চাব পাৰিছে আপোনালোকে গাড়ীয়েদি যে মানে আমাৰ দেৱী মাক লৈ আহি আছে। এইবিলাক হ'ল কিছুমান বেৰুপাৰাৰ গ্ৰুপ, কিছুমান কালিবাৰীৰ গ্ৰুপ, কিছুমান শিৱবাৰীৰ গ্ৰুপ, এনেকৈ শাৰী পাতি লাইন কৰি আহে। তাৰ পিছে মানুহবিলাকো লাহে কৰি মানে নাচি বহুত ফূৰ্তি কৰি এনেকুৱা কৰি আহি নাচি আহি আকৌ বজাৰলৈ লৈ যায়। কলেজৰ পৰা ঘূৰাই লৈ কলেজত মানে ঘূৰোৱা হয় চব চব পাৰ্টিৰে গাড়ীবিলাক। তাৰপিছত আকৌ তাতে বজাৰত লৈ কিনে আমাৰ ঘাগুৱা নদী আছে তাতে বিসৰ্জন দিয়ে মা দুৰ্গা দেৱীৰ তেওঁৰ পৰিয়ালক আৰু তেওঁক। আৰু চাব পাৰিছে আপোনালোকে ইয়া গাড়ীত মানে মাইক চাইক লৈ একেবাৰে ৰেডি জেনেৰেটৰ গাড়ীত উঠুৱাই ডিজে বক্সবিলাক গাড়ীত উঠুৱাই এনেকুৱা কৰি গান বজাই নাচি আমাৰ কাঠলবাৰী গ্ৰুপটো ওলাল। আৰু তাৰ পিছে দুৰ্গা মাৰ ট্ৰাক, তাৰ পিছে মানুহবিলাক নাচি এনেকৈ কৰি আমি গৈ আছোঁ কলেজৰ ফাললৈ। চাব পাৰিছে কিমান এনজয় কৰি আছে মানুহবিলাকে। তাৰপিছত এতিয়া চাওক না এই মানুহবিলাকৰ ফূৰ্তি চাওক, কি ফূৰ্তি লাগিছে মানুহবিলাকক। একেবাৰে ফূৰ্তিতে একেবাৰে কিছুমান মানুহ দৌৰি নাচি গৈ আছে। বৰ্তমান সময় মই অলপ মানে চুপচাপেৰে গৈ আছোঁ কাৰণ ভিডিঅ' কৰি আছোঁ তো সেইকাৰণে চুপচাপ গৈ আছোঁ, ডেন্স কৰা নাই। আৰু এয়া চাব পাৰিছে এখন যে ট্ৰলিত কৰি মানে এজনী ছোৱালীয়ে ঠেলি লৈ গৈ আছে গাড়ীখন। সেইখনত আছে আমাৰ গোপাল ঠাকুৰ, গোপাল আমাৰ ভগৱান। তো মানে ইহঁতৰ গোপালক এনেকৈ ইহঁতে য'তে যায় তাতে লৈ যায় এনেকৈ। অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ গোপালৰ মূৰ্তি। এয়া চাব পাৰিছে আপোনালোকে এনেকৈ তাতে গাড়ীখনত বহুৱাই থৈ ইহঁতে ঠেলি লৈ গৈ আছে ইহঁতৰ লগত। আৰু মানুহবিলাকে তাকেই চাই আছে ডেন্স কৰা বাদ দি। আৰু মই এনেকৈ খোজকাঢ়ি চবকে ভিডিঅ' কৰি আছোঁ। মানুহবিলাকে মোক এনেকৈ অলপ টেৰাছো কৰি চাই আছে, কি বা ভাবি আছে নাজানো। যি ভাবি থাকক, মানুহৰ ভাৱনাত ধাৰা চিন্তাটো আছে, সেইবিলাক ভাবিবই। সেইকাৰণে মোৰ একো নাযায়, তথাপি মই ভিডিঅ' কৰি আছোঁ। মানুহবিলাকে কি বা কয় মই নাজানো, হয়তো বেয়াও পাব পাৰে কিছুমান মানুহ ভালো পায় কিজানি, কিছুমান মানুহ হাঁহিও আছে মোৰ ভিডিঅ' কৰা দেখি। চিনাকি মানুহ আছে না কিছুমানে, সেইকাৰণে হাঁহে। তো সেইবিলাকেই আৰু আপোনালোকক দেখুৱাই আছোঁ। কি কৰিম আৰু উপায় নাই, মানে বিজয়া দশমীৰ দিনা কি কৰিম আৰু। তো সেইবিলাকে ভিডিঅ' কৰে মানুহ। এই খালি ডেন্সে হয় বেছিভাগ, এনেকৈ ডেন্স কৰে আৰু খোজকাঢ়ি যায়। এইবিলাকেই আৰু কিনো দেখুৱাম। আৰু এতিয়া আৰম্ভ হ'ল আমাৰ অত্যাচাৰ, মানে আমিও অলপ মানুহৰ চাই
চাওঁতে চাওঁতে আমাৰো মনটো হ'ল যে আমিও নাচোঁ বুলি সেইকাৰণে এতিয়া আমিও নাচিবলৈ আৰম্ভ কৰি দিলোঁ লাহে লাহে কৰি অলপ পিছত বহুত বঢ়িয়াকৈ নাচিম মানে ঠিকছে নাচিম আৰু এয়া আমাৰ মোৰ লগত সুজিত ভাই তাৰপিছত ৰাজীৱ দা লক্ষীনাথ চবে একেবাৰে আমাৰ হেডমাষ্টাৰ চবে মিলি আমি পূৰা এনজয় কৰি আছোঁ পূৰা নাচি আছোঁ হুলস্থুল কৰি নাচি আছোঁ চাব পাৰিছেনে একেবাৰে আবিৰ চাবিৰ লগাই মাথাই চুলি কাপোৰে চাপোৰে এনেকৈ নাচোঁতে নাচোঁতে একেবাৰে ঘামি গৈছোঁ আমি চবে মিলি সিদিনা আৰু এনেকুৱা নাচোঁতে নাচোঁতে ঘামি গৈ একেবাৰে আবিৰ চাবিৰ গলি গৈ পিঠিখন একেবাৰে ৰঙা পৰি গৈছে মোৰ আৰু মোৰ ষ্টুডেণ্টবিলাক মোক চাই হাঁহি হাঁহি অলপ ইহঁতেও মানে অলপ জচ পাল তো ইহঁতেও এতিয়াহে জয় দুৰ্গা মা বুলি এনেকৈ ধ্বনি দি আছে মোৰ লগে লগে আৰু এইজনী মোৰ কি হয় বাইদেউৰ ছোৱালী এনেকৈ হাঁহি হাঁহি মিচিকৈ হাঁহি হাঁহি মোকো চাই আছে চাব পাৰিছে আৰু চাব পাৰিছে ৰাজীৱ দা কিবা এনেকুৱা কৰি দেখুৱাই আছে ফূৰ্তিতে একেবাৰে মাথা হিলাই হিলাই একেবাৰে কি হাঁহি চা ৰাজীৱ দাদাৰ পূৰা ফূৰ্তি আৰু আমাৰ পিছফালে আছে আমাৰ সুজিত ডাঙৰীয়া তাৰপিছত সুজিত ডাঙৰীয়াই নাচি আছে মোৰ ঘৰত হাত থৈ থৈ আৰু বিন্দু তাৰপিছত ৰাজীৱ দা আৰু গাঁৱৰ ল'ৰা ছোৱালী সেইবিলাকো জাগাৰ ল'ৰা ছোৱালীবিলাক মানে নাচি আছে এনেকৈ বহুত ফূৰ্তি কৰি কৰি নাচি আছে আপোনালোকে দেখা পাই আছে আৰু আমাৰ হেডমাষ্টাৰ একেবাৰে হাত দাঙি দাঙি নাচি আছে আৰু তাৰ আগে আগে DJ বক্সবিলাক এনেকুৱা কৰি গাড়ীত লৈ গৈ আছে আৰু চাব পাৰিছে আৰু আপোনালোকে কিমান ফূৰ্তি কৰি আছে মানুহবিলাকে আৰু এনেকৈ নাচোঁতে নাচোঁতে আমি আহি পালোঁ নদীৰ পাৰলৈ ঘাহুৱা নদীৰ পাৰলৈ য'ত মানে আমাৰ দুৰ্গা মাক নমাল তাৰপিছত মানুহবিলাকো এনেকুৱা কৰি লাইন পাতি শাৰী পাতি থিয় হৈ আছে বিসৰ্জন চাবলৈ আৰু মোৰ পিছফালে চাব পাৰিছে আমাৰ ৰেইনব' ব্ৰিজ কিমান কালাৰফুল মানে ব্লেক এণ্ড হোৱাইট কালাৰফুল বহুত ধুনীয়া দেখা গৈ আছে আৰু চাৰিওফালে মানে মানুহ আৰু তাৰ লগতে পুলিচবিলাকো আছে পুলিচ ফ'ৰ্চ কাৰণ কিবা যাতে গণ্ডগোল নহয় সেইকাৰণে ইহঁতে কণ্ট্ৰল কৰাৰ কাৰণে আহে আৰু চাব পাৰিছে আমাৰ মা দুৰ্গা মাক মানে ইহঁতক চবকে তেওঁৰ ল'ৰা ছোৱালীবিলাকক তেওঁক চবকে মানে এনেকুৱা ঘূৰাই আছে 7 বাৰমান ঘূৰাব লাগে ঘূৰাই কিনে বিসৰ্জন দিয়ে আৰু তাৰপিছত মই ভাবিছিলোঁ যে আপোনালোকক দেখুৱাম বুলি বিসৰ্জনটো কিন্তু দেখুৱাব নোৱাৰিলোঁ কাৰণ মই যেতিয়া ভিডিঅ' কৰি আছিলোঁ তেতিয়া মানে এজন মানুহে কেনেকুৱা কৰি অলপ টাইমৰ কাৰণে পানী দিছে তো সেই টাইমত মই তাৰ পৰা গুচি আহিছোঁ আৰু মোবাইলটো অলপ টাইমৰ কাৰণে হেঙো মাৰিছিল সেইকাৰণে মই আপোনালোকক বিসৰ্জনখন দেখুৱাব নোৱাৰিলোঁ ভালকৈ তাৰপিছত আপোনালোকে শেষ পৰ্যায়ত চাবলৈ পাৰিছে মানুহবিলাকে ঘৰলৈ গৈ আছে আমাৰ মা দেৱী দুৰ্গা দেৱীক বিসৰ্জন কৰাৰ পিছত মোৰ ভিডিঅ'টো সামৰিলোঁ মানে আন্ধাৰ হ'ব ধৰি আছে তো ৰাতি দেখা নাযাব ভিডিঅ' কৰিলে সেইকাৰণে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।